এইটো বত্তা আছে পানী পানী গোটেই অসমত বানপানী পানী এইটো আমাৰ ৰাস্তা নাংগে একো নাই অ মা মা এইয়া বস্তিত গোটেই বানপানী এইটো আমাৰ কালপানী নদীটো কোন কোন ডিষ্ট্ৰিক্টত বানপানী হৈছে জনাবচোন আপোনালোকে এইটো হৈছে আমাৰ কালপানী যিটো ৰাজঘাট ধুনী ভেৰুৱা হৈ আহিছে এইটো কালপানী মেইন আমাৰ ঘৰৰ গালতে লাগি আছে এইটো মেইন নদীটো কালপানী আৰু এইফালে এইটো আমাৰ যোৱা বাটটো পূৰা ব্লক এইটো আমাৰ পাপাজী দেউতা আমি এতিয়া কিবা অলপ বজাৰ কৰিব যাম এই বানপানীত উপায় নাই আৰু এইফালেৰে যাম আমি নদীৰ কাষে কাষেৰে মই সবিশেষ দেখাম আৰু এইটো আমাৰ ঘৰটো এইটো ঘৰ এয়া গোটেই বানপানীৰে ডুবাই পেলাইছে ৰাতি ব্ৰজপাত পৰিছিলে এইয়া ব্ৰজপাতত ছিঙি গৈছে এইটো পূৰা ঠানি আৰু আমাৰ মই ঘৰৰ পৰিৱেশটো দেখুৱাইছিলোঁ এইডাল আমাৰ লেটেকু ধুনীয়াকৈ দুমা দুমে লাগিছে এইবিলাক দেউতাই কৰিছে এইডাল আমাৰ কুজি থেকেৰাও লাগি আছে এয়া আৰু এয়া চাক পানী আমাৰ এয়া বস্তি ডুবি গৈছে এইফালে এইয়া চাওক গোটেই পানী আমাৰ এইটো আমাৰ ঘৰটো এইটো আমাৰ ঘৰ আৰু এইফালে গোটেই পানী আজি হৈছে আমাৰ কি তাৰিখ আজি দুটা আজি 19 জুন আজি 19 জুনত ক'ত ক'ত বানপানী হৈ আছে চাওক এয়া গোটেই ফুল এইটো আমাৰ ঘৰটো এইফালে এইটো এয়া পানী গোটেই আৰু এইফালে এইটো 19 জুনত কোন কোন ডিষ্ট্ৰিক্টত বানপানী হৈছে জনাবচোন বাৰু আৰু এইটো কালপানীটো কৈছোঁ আমাৰ ওচৰলৈ বৈ গৈছে আমি যদিও বানপানী হয় আমি মানে কি এইটো নাভাবোঁ যে দুখ বা তেনেকুৱা নহ'ব এটা কিবা ভাল লাগে বানপানীটো আহিলে আৰু আমাক অপকাৰ নকৰে মেইন কথা সেইটো কালপানীয়ে কাকো অপকাৰ নকৰে মানে এইটো আমাৰ ৰাজঘাট ভেৰুৱা দুনি হৈ বৈ যোৱা নদীটো কালপানী এতিয়ালৈ কিন্তু বেলেগ নাজানো আমাৰ এবাৰ নে দুবাৰ খাল ডুবিছিল মাছ গৈছে কিন্তু সেইটো আৰু হ'বই ওচৰত নদী আছে একো নাই সেইটো অপকাৰ বুলি নাভাবোঁ বাৰু কিন্তু একদম ঘৰ চৰ ভাঙি লুটি পুটি মানে লৈ নাযায় আৰু বহুত খঙাল নদী নহয় পানী আহিলেতো আৰু কোনে ধৰি ৰাখিব এইবিলাক প্ৰকৃতিৰ বস্তু গতিকে ভিডিঅ'টো বহুত দীঘল নকৰোঁ বাৰু পাৰ্ট কৰি দিম মই আপোনালোকক ইয়াৰ পিছত আৰু এটা পাৰ্ট দিম চাওক এইটো আমাৰ বৰদেউতা আমাৰ প্ৰফুল্ল বৰদেউতা বুলি কয় আমাৰ বৰদেউতাই যদিও কালি বান্ধিছিলে ৰাস্তাটো অকণমান বান্ধি দিছিলে এয়া পানীটো ৰাখিব নোৱাৰে পানীক আৰু কোনে ধৰি ৰাখিব আৰু নদীটো এইটো চাওক আকৌ দেখাইছোঁ নদীটো এইটো নদীটো আৰু আকৌ কৈছোঁ কমেণ্ট কৰিবচোন ক'ৰ ডিষ্ট্ৰিক্টত বানপানী হৈ আছে এতিয়া আমি দেউতা আৰু মই অলপ কিবা কিবি বজাৰ লাগে ঘৰুৱা বজাৰ উপায় নাই গতিকে আৰু মই আপোনালোক কঁঠালৰ গছ চছ দেখাম বাৰু এয়া গোটেই এই চাক আৰু মই আপোনালোকক বস্তু এটা দেখাই আছোঁ বাৰু অলপ টাইম ৱেইট কৰক নদীটো একে ওচৰৰ পৰা দেখাম কিমান স্পীডত বৈ গৈছে নদীটো এইবিলাক যদিও বান্ধিছিল বৰদেউতাই বান্ধি দিছিলে আমাৰ কিন্তু উপায় নাই ৰাখিব নোৱাৰিলে পানীক আৰু কোনে ধৰি ৰাখিব পাৰিব চাওক এয়া আমাৰ নদীৰ বাট এইটো নদীৰ কাষেৰে বাট এইটো এইফালে এয়া এই দেউতা আহি আছে টকান চকান লৈ পানী আমাৰ কোন এইটো মই নামটোৱে পাহৰোঁ তেওঁ এইটো আমাৰ কুমাৰ ভৱেশ দাই গাইছিলেনে এটা হয়নে ভৱেশ মই পাহৰিলোঁ নামটো ভুল হ'ব পাৰে দেই গোটেই অসমত বানপানী পিতেই মা ৰৌনে ডুব এই গানটো শুনিছে নহয় ফেমাছ গান ঠিক তেনেকুৱা হৈছে এইটো চাওক এইটো নদীটো এইবিলাক গোটেই ডুবি গৈছে এইটো নদীটো আগত নদীটো এইটো
আৰু আমি নদীৰ কাষেৰে আহি আছোঁ, কাৰণ সেইটো ৰাস্তাৰে যাব নোৱাৰে, গোটেই 3 ঠাইত ছিঙিছে। আমাৰ যোনটো মেইন ৰোড ল'ব পাৰি সেইটোও মই দেখাম সেইটো কেনেকৈ ছিঙিছে, সেইটোও মই দেখাম। ভিডিঅ'টো অলপ দীঘল কৰিছোঁ। এইটো চাওক, গৰু চৰু বাটত দি থৈ দিছে, উপায় নাই। এইটো আমাৰ মথাউৰি নহয়, কিন্তু এইটো ৰাস্তাই হয়। মথাউৰি হ'লে এনেকুৱা নহয় বাৰু। চাওক, মই নদীটো কৈছিলোঁ যে, এইটো চাওক, এইটো নদীটো আমাৰ অলপ আগতে দেখুৱাইছিলোঁ যে, এটাই নদী বাৰু। এতিয়া গৰু চৰু ইয়াতে বান্ধি থৈ দিছে, উপায় নাই, গৰু উলিয়াব জেগা নাই। কিন্তু আমাৰ মথাউৰি নাই কাৰণে এটা ভাল, পানীটো চাৰিওদিশে বাগৰি যায়, সেইকাৰণে আমাৰ কাৰো প্ৰব্লেম নহয় দেই। একচুৱেলি মেইন টপিক সেইটো মানে। এইটো নদীটো চাওক, মই কৈছিলোঁ না ওচৰৰ পৰা দেখাম বুলি। এইখিনিৰ পৰা পানী আছে যে, এইখিনিৰ পৰা দ টোটেলি, অকণমান নামি গৈ এইখিনি গছডালো যে আছে, গছডালৰ পৰা ডাইৰেক্ট থিয়া কৰা হয় এইটো। আৰু এইটো নদী চাওক, এইবিলাক পানী বাৰু, এইবিলাক বৰষুণৰ পানী বাৰু। এইখিনি চাওক, এইয়া কিমান স্পীডত গৈছে নদী। আৰু এইটো ৰাস্তা যোৱাকালি ভাঙিছিলে। আৰু এইখন আমাৰ গাঁওখন, এইফালে আমাৰ গাঁওখন, এইখন আমাৰ গাঁও। আৰু এইফালে এই নদীটো। আৰু এইটো আমাৰ যোৱাকালি ভাঙিছিলে, কিন্তু আমাৰ গাঁৱৰ যিখিনি সদস্য আছে, কৰ্মী আছে, তেওঁলোকে এইটো বান্ধটো দি কিনে পানীটো ৰাখিলে বাৰু, নহ'লে এইবিলাক বুৰি গ'লে। এইবাৰ পানীটো গৈছে, তথাপিও গৈছে পানী, এয়া তথাপিও পানী গৈছে। কিন্তু এনেকৈ দিছে, চাওক কেনেকৈ গৈছে পানী। এইটো চাওক কেনেকৈ বান্ধি দিছে। কাৰোবাৰ কিবা লাগি আছে। এই চা, এইটো বান্ধি দিছে।